এই মাঘ বিহুৰ উৰুকা ৰাতিৰ কাহিনী এয়া। আমাৰ গাঁৱৰে সংঘভাগিত এনেদৰে গোটেইকেইটাই ল'ৰাই আমি অলপ ফূৰ্তি কৰিলো আৰু লগত দাদাকেইটা আছে যে মাহঁতেও নিশ্চিন্ত মনে এৰি দিছে সেইদিনা। ৰাতিপুৱা ঠাণ্ডা পানীৰে গা ধুই ঠাণ্ডাত থৰথৰাই কঁপি জুইৰ ওচৰত সেক লৈ আছিলো, তেতিয়া দেখিলো যে দাদাহঁতৰ মেজিটো দপদপাই জ্বলিছে। বাকী সৈন্যখিনিক ক'লো বোলো বাদ দে, মেজি জ্বলা। গোটেইকেইটাই হাতত জোৰ লৈ পিনি আমি মেজি ভাগ জ্বলালো আৰু এই মেজিৰ জুই কুৰাতে যাতে সকলো অপশক্তি, বেয়া শক্তি আৰু যিমানখিনি বেমাৰ আজাৰ আছে সকলো জ্বলি পৰি নিশেষ হৈ যায়। এতিয়া মেজিও দপদপাই জ্বলি শেষ হ'ল আৰু আমি অগ্নি দেৱতাৰ ওচৰত সেৱা কৰিলো। এতিয়া বাবাই ইফালে চুঙা পিঠাৰ চুঙাটো দিয়ে মানে মায়ে বিবিধ ৰকমৰ পিঠাখিনি উলিয়াই দিলে। আৰে আমাৰ অসমীয়া জাতিটোৰ এইবোৰেই পৰিচয় আৰু কেতিয়াবা সঁচাকে বহুত লাকি ফিল কৰো ইমান এটা মিলা প্ৰীতি থকা পৰিয়ালৰ এটা অংশ মই। কাৰণ গোটেইখিনি একেলগত এনেদৰে চোতালত চাহ কাপ খোৱাটো বহুত ডাঙৰ কথা। বাকী হেপ্পী বিহু গাইজ।